তোমালোকে এইবিলাক কাপোৰ চাহ খাইছা খাওঁ মই বোলে ভাল জেগা এখন নাপাইছো একেবাৰে সি গোটেইটো একে কাঁহৰ বানবাতি চাহ খাই দেখা নাই খণ্ডেচা খোৱা ঘৰ পাতে আহিছো মই কৈছে কিমান লৈ আহিছো কি বাতি বুলি কৈছিলা বানবাতি তাক একেবাৰে খণ্ডেচৰ কাইটিয়ে বানবাতিহে দি পঠিয়াইছে লাগিব কি বানবাতি আনিবিচোন বাৰু আমিও চাম তোমাক মই আনি দি কি লাভ এনেকে লুটিয়াই লুটিয়াই টেবুলতহে থৈ দিছা তই আনিবিচোন বাৰু আমি তাত কি খাব লাগে খাই চাম আছা তই কিনো ভৰ্তিকে খাইছা অকণমান লৈ আহাচোন মই চাওঁ কথাৰ গুৰিটো মানে সেইটো ইমান সময় ঘূৰি পকি মানে তোক সেই চাহকাপ লাগে হা মই চেভ কৈছা কিনো বনাই না দৰকাৰ নাই ইয়াৰ পৰা যা মইতো চাকৰ নহয় যা ইয়াৰ পৰা মানে কৰোণা ভাইৰাছৰ বন্ধত যে বহুত বস্তু সলনি হৈ গ'ল তোমাৰ ব্যৱহাৰটো বাঢ়িয়ে মোৰ আকৌ সেই জাৰুৰ কোপকেইটাও সলনি হোৱা নাই খাবি একে আছে নে একদম খাম আগতে চাহ অকণ লৈ আছো মই নোৱাৰো বুলি কৈছো নে নাই বহুত কাম আছে যা ইয়াৰ পৰা সঁচা সঁচা মই যে যাম বিচাৰিও নাপাবা নালাগে পস্তাবা পস্তাম সঁচা সঁচা এই দেখাও যা নালাগে যা দেখাও যা যা নালাগে যা একে মাথা বেয়া কৰি দিম আহিবি ঘৰলে শান্তি নাই ধেত মইনা ধেত মনি ধেত কৰোণা বা কিমান মানুহ হৈছে কৰোণাও চাফা টিভিও চেচ বৰ্তমান অসমত 53লৈ বৃদ্ধি পাইছে কৰোনা সংক্ৰমিত লোকৰ সংখ্যা আৰু 18 গৰাকী চিকিৎসাধীন হৈ আছে কৰোনা সংক্ৰমিত ইতিমধ্যে আৰোগ্য লাভ কৰিছে 33 গৰাকী সংক্ৰমিত লোকে আৰু মৃত্যু হৈছে আন 2 গৰাকী সংক্ৰমিত লোকৰ উদ্বেগজনক খবৰ ৰাজ্যবাসীৰ বাবে যে অসমত এতিয়া কৰোনাৰ সংহাৰ আৰম্ভ হৈছে যিসকল লোকে নিজকে সুৰক্ষিত বুলি ভাবিছে পাগল চবৰ পৰা মানে কিয় শান্তি নাই বাৰু এতিয়া টিভিটো জ্বলাই দিলে হয় চব মানে